গোৱাগাছা মাজগাঁও আঞ্চলিক জাতীয় বিদ্যালয়ত মাতৃ প্ৰশিক্ষণ শিবিৰ সম্পন্ন সন্তানক সুনাগৰিক হিচাপে গঢ়ি তুলিবলৈ মাতৃসকলৰ দায়িত্ব আৰু ভূমিকা সৰ্বাধিক সন্তানৰ বাবে মাতৃয়ে সময় দিব লাগিব সন্তানক ভাত খুৱাবলৈ সন্তানৰ হাতত মোবাইল দিয়া বন্ধ কৰক মাতৃ হৈছে প্ৰকৃত শিক্ষক অভিভাৱকসকলক শিক্ষাৰ লগত প্ৰত্যক্ষভাৱে জড়িত কৰাৰ লক্ষ্যৰে গোৱাগাছা মাজগাঁও আঞ্চলিক জাতীয় বিদ্যালয়ৰ পৰা এদিনীয়াকৈ মাতৃ প্ৰশিক্ষণ শিবিৰ অনুষ্ঠিত কৰা হয় গোৱাগাছা মাজগাঁও আঞ্চলিক জাতীয় বিদ্যালয়ৰ অধ্যক্ষ সহিবুল হক সিকদাৰৰ পৰিচালনাত এই প্ৰশিক্ষণ শিবিৰ অনুষ্ঠিত কৰা হয় এই প্ৰশিক্ষণ শিবিৰত সমল ব্যক্তিৰূপে উপস্থিত থাকে বৰনগৰ মহাবিদ্যালয় শিক্ষা বিভাগৰ সহযোগী অধ্যাপক ডক্টৰ জাহিৰুল আলম মন্দিয়া শিক্ষা খণ্ডৰ খণ্ড সমল বিষয়া সাইফুল ইছলাম হজৰত উমৰ ফাৰুক মডেল একাডেমীৰ উপাধ্যক্ষ আব্দুল আজিজ নৱশক্তি হাইস্কুলৰ সহশিক্ষক ৰফিকুল ইছলাম তালুকদাৰ আদি বিশিষ্ট ব্যক্তিসকল সভাত সন্মানীয় অতিথি হিচাপে উপস্থিত থাকে বিশিষ্ট সমাজকৰ্মী ডক্টৰ আখতাৰ আহমেদ সভাৰ উদ্দেশ্য ব্যাখ্যা কৰে বিদ্যালয়খনৰ সহশিক্ষক হাইদুৰ আলী আহমেদে সভাত প্ৰতিজন বক্তাই শিশুৰ বৌদ্ধিক বিকাশৰ ক্ষেত্ৰত মাতৃসকলৰ ভূমিকা সম্বন্ধে তত্ত্বগধুৰ ভাষণ ৰাখে অসমীয়া ভাষাৰ শুদ্ধ উচ্চাৰণৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভাষণ প্ৰদান কৰে আখতাৰ আহমেদে সভাৰ শেষত শলাগৰ শৰাই আগবঢ়াই বিদ্যালয়খনৰ উপাধ্যক্ষ সঞ্জুমা আহমেদে বিগত প্ৰায় 10টা বছৰ আমি স্কুল চলাই আছোঁ কিন্তু আমি যি দেখিছোঁ ছাত্ৰ এজনক সফল ছাত্ৰৰূপে গঢ়ি তুলিবলৈ হ'লে মাত্ৰ শিক্ষক আৰু স্কুলৰ বিদ্যালয় শিক্ষাই যথেষ্ট নহয় অভিভাৱকসকলে যদি ইয়াৰ ক্ষেত্ৰত গুৰুত্ব আৰোপ নকৰে ছাত্ৰ ছাত্ৰী কেতিয়াও ভাল হ'ব নোৱাৰে সফল হ'ব নোৱাৰে আমি সেই কথাবোৰ ভিত্তি কৰি আমি ভাবিলোঁ যে যদি আমি অভিভাৱকসকলক এটা প্ৰশিক্ষণৰ ব্যৱস্থা কৰোঁ আৰু তেওঁলোকক ল'ৰা ছোৱালী কেনেকৈ শিকাব লাগে কেনেকৈ ঘৰত তেওঁলোক গাইড কৰিব লাগে এই সময়ত আমি তেওঁলোকক প্ৰশিক্ষণ দিওঁ নিশ্চয় আমি এটা সুফল পাম আৰু এই উদ্দেশ্য সন্মুখত ৰাখি আমি আজি প্ৰগ্ৰামটো কৰিছিলোঁ আয়োজন কৰিছিলোঁ মাতৃ প্ৰশিক্ষণ শিবিৰ যি কি নহওক আমাৰ এই আজি যিটো প্ৰগ্ৰাম যথেষ্ট সফল হৈছে কাৰণ আমি যিকেইজন অতিথিক মাতিছিলোঁ সমল ব্যক্তিক মাতিছিলোঁ প্ৰত্যেকজন ব্যক্তি আজি উপস্থিত হৈছে আৰু আজি মই যিটো ফিডবেক পাইছোঁ অভিভাৱকসকলে যথেষ্ট সন্তুষ্ট লাভ কৰিছে তেওঁলোকে কৰিছে যে ভাল হৈছে এনেকুৱা প্ৰগ্ৰাম আৰু পাতিব লাগে হয় গোৱাগাছা মাজগাঁও আঞ্চলিক জাতীয় বিদ্যালয়ত আজি মাতৃসকলৰ বাবে এই প্ৰশিক্ষণ শিবিৰৰ আয়োজন কৰিছিল স্কুল কৰ্তৃপক্ষৰ পৰা তাত আমাক আমন্ত্ৰণ কৰিছিল বিদ্যালয়খনৰ অধ্যক্ষ সহিবুল হক সিকদাৰ ডাঙৰীয়াই আমি আহি আজি যিটো দেখা পালোঁ বিশেষকৈ মাতৃসকলক আজি আমন্ত্ৰণ কৰিছিল আৰু বহু মাতৃয়ে মানে অভিভাৱিকাসকলে আহি এই প্ৰশিক্ষণ শিবিৰত তেওঁলোকে অংশগ্ৰহণ কৰিছিল কেইবাগৰাকী অতিথিসকলে যে সন্তান গঢ় দিয়াত মাতৃসকলৰ কি ভূমিকা মাতৃসকলৰ কি কৰণী আছে এটি সন্তান কেনেকৈ ডাঙৰ দীঘল সৎ হিচাপে গঢ়ি তুলিব পৰা যায় এই সন্দৰ্ভত বিশেষকৈ শৈক্ষিক আৰু যিটো চাৰিত্ৰিক দুয়োটা দিশতে কেনে এটা সুস্থ সবল সন্তান মানে গঢ়ি তোলাৰ ক্ষেত্ৰত মাতৃসকলৰ কি অৱদান তেওঁলোকে কি কৰিব লাগে আৰু মাতৃসকলৰ এই ক্ষেত্ৰত তেওঁলোকৰ যিটো ভূমিকা সেইটো যদি দায়িত্ব পালন নকৰিলে সেই সন্তানৰ ওপৰত কি প্ৰভাৱ পৰে এই কথাবিলাক আজি এই প্ৰশিক্ষণ শিবিৰত কেইবাগৰাকী সমল ব্যক্তিয়ে বুজাই দিছে আজি আমি ইয়াত যি মাতৃ প্ৰশিক্ষণ শিবিৰ ইয়াত গোৱাগাছা মাজগাঁও আঞ্চলিক জাতীয় বিদ্যালয়ৰ ফালৰ পৰা ইয়াত অনুষ্ঠিত কৰা হৈছে ইয়াৰ মুখ্যতঃ উদ্দেশ্য হ'ল বিদ্যালয়লৈ অহাৰ পিছত ছাত্ৰ ছাত্ৰীসকলক আমি যি শিক্ষাদান মানে যি পাঠদান দিওঁ বিদ্যালয় ছুটিৰ পিছত যেতিয়া এই বিদ্যালয়ৰ শিক্ষাৰ্থীসকল যেতিয়া ঘৰত যায় ঘৰত যোৱাৰ পিছত অভিভাৱিকাসকলে সেই ছাত্ৰ ছাত্ৰীৰ প্ৰতি মানে দেখা যায় কোনো ধৰণৰ মানে গুৰুত্ব দিয়া দেখা নাযায় কাৰণ এটা দেখা যায় যে ছাত্ৰ ছাত্ৰীয়ে মানে বিদ্যালয়ৰ বাহিৰৰ পৰা কিছুমান মানে পেকেট জাতীয় মানে সামগ্ৰী বয় বস্তু ক্ৰয় কৰি বিদ্যালয়ত সোমায় আমি বাৰে বাৰে এইটো নিষেধ কৰাৰ সত্ত্বেও মানে ছাত্ৰ ছাত্ৰীসকলক অভিভাৱকসকলে মানে টকা পইচা লগত দি দিয়ে টকা পইচা তেওঁলোকে নিদি যদি ল'ৰা ছোৱালীক প্ৰতিজন ল'ৰা ছোৱালীক যদি তেওঁলোকে বিদ্যালয়ত মানে খোৱাৰ কাৰণে টিফিন বনাই দিয়ে তেনেহ'লে আমাৰ এই
বিদ্যালয়ৰ ভিতৰত অনা যিবোৰ পেকেট মানে সেইবিলাক বন্ধ হ'ব। তাৰপিছত ছাত্ৰ ছাত্ৰীয়ে ঠিকমতে মানে ইউনিফৰ্ম পিন্ধি আহিছে নে নাই সেইটোৰ প্ৰতিও গাৰ্জেনসকলে মানে লক্ষ্য ৰাখিব লাগে।